অলপিডাল অফিচিয়েল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বহুতে মোক এটা কুৱেশ্যন কৰি থাকে যে ফেচবুকত ডিলিট হোৱা পোষ্টবোৰ কেনেকৈ ঘূৰাই আনিব পাৰি আৰু আজি মই আপোনালোকক ফুল প্ৰচেছ দেখুৱাম কেনেকৈ আপোনালোকে ডিলিট হোৱা পোষ্টটো ঘূৰাই আনিব পাৰিব আৰু তাৰ আগতে যদিহে আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনাৰ পিছত কিবা টেকনিকেল প্ৰব্লেম হ'লে মই হেল্প কৰিব পাৰোঁ আৰু মই এতিয়া আপোনালোকক যিটো ভিডিঅ' দিছোঁ আপোনালোকে যদি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালদৰে চাই তেন্তে 2 মিনিটৰ ভিতৰত মাত্ৰ 2 মিনিটৰ ভিতৰত আপোনালোকে ফেচবুকত ডিলিট হোৱা পোষ্টটো ঘূৰাই আনিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট ফেচবুক এপটো আপোনালোকে অ'পেন কৰিব, তাৰপিছত এই প্ৰফাইলত ক্লিক কৰিব, তাৰপিছত 3 ডটত ক্লিক কৰিব, তাৰপিছত এক্টিভিটি লগ নামৰ অপশ্যনটোত ক্লিক কৰিব, তাৰপিছত ইয়াত আপোনালোকে ট্ৰাষ্ট দেখিবলৈ পাইছে, এইটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকুৱা আহিব, ডিলিট হোৱা পোষ্টবোৰ আপোনালোকে দেখিবলৈ পাব। ইয়াত মই এটা ক্লিক কৰিলোঁ, এইটো মই ডিলিট কৰি দিছিলোঁ। এতিয়া মই এইটো ৰেষ্ট'ৰ কৰিম। ৰেষ্ট'ৰ অপশ্যনত ক্লিক কৰিলোঁ। এতিয়া ৰেষ্ট'ৰ হোৱা দেখাইছে। এতিয়া মই আপোনালোকক মোৰ প্ৰফাইলত গৈ দেখুৱাম। বেক যাম, মই মোৰ প্ৰফাইলত গৈ দেখুৱাম ডিলিট হোৱা পোষ্টটো মই ঘূৰাই আনিছোঁ, আপোনালোকক দেখুৱাম। এই পোষ্টটো মই তাৰ পৰা ৰেষ্ট'ৰ কৰিছিলোঁ আৰু চাওক মোৰ প্ৰফাইলত আহি গৈছে পোষ্টটো। গতিকে আপোনালোকে দেৰি নকৰি আপোনালোকে ডিলিট হোৱা পোষ্টটো মই এইদৰে ঘূৰাই